চিপাঝাৰত বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4 লাখ টকাৰ চেক প্ৰদান বিধায়কৰ। চিপাঝাৰত বানত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ ঘৰত বিধায়ক পৰমানন্দ ৰাজবংশী আগবঢ়ালে চৰকাৰী সাহায্য 4 লাখ টকাৰ চেক। মঙ্গলবাৰে সন্ধিয়া চিপাঝাৰৰ পদ্মঝাৰত বানত উটি গৈছিল কৰুণা কলিতা নামৰ এজন লোক। SDRFৰ তৎপৰতাত উদ্ধাৰ হৈছিল লোকজনৰ মৃতদেহ। তাৎক্ষণিকভাৱে বিধায়কগৰাকীয়ে মৃত কৰুণা কলিতাৰ পত্নী আৰু পুত্ৰৰ হাতত অৰ্পণ কৰে মুখ্যমন্ত্ৰীৰ সাহায্যৰ 4 লাখ টকাৰ চেক। বিধায়কগৰাকীৰ পৰা চেক লৈ আৱেগিক হৈ উঠে প্ৰয়াত কৰুণা কলিতাৰ পত্নী। আমাৰ মাননীয় মন্ত্ৰী আৰু আমি ঘূৰি আছিলোঁ আৰু মন্ত্ৰী মহোদয়ক বিদায় দিয়াৰ পিছত আমি আকৌ অন্যান্য স্থানলৈ আমি নাওখন লৈ ঠিক গৈছোঁ মাত্ৰ। যোৱাৰ পিছতেই আমি এই অনাকাংক্ষিত খবৰটো পালোঁ আৰু যেতিয়া পালোঁ তেতিয়া আমি কি কৰিলোঁ যে আমি লথাপাৰা বুলি সেই ঠাইখনত আমাৰ নাওখন আমি ৰাখি আমি ইয়ালৈ পঠিয়াই দিলোঁ। দি পেলাই আমি দুনিৰ পৰা নিচেই ওচৰৰ পৰা আমি তদাৰক কৰি আছোঁ যে মৃতদেহটোৰ সম্পৰ্কত কি পালে কি নাপালে আৰু আমাৰ ইয়াৰ স্থানীয় যিগৰাকী আমাৰ পুলিচ অফিচাৰ আমাৰ মহেন্দ্ৰ শৰ্মা আমি তেখেতৰ দায়িত্ব দি পেলাই আমি যাতে মৃতদেহটো যাতে উদ্ধাৰ হয়, নিশা হ'লেও যাতে উদ্ধাৰ হয় তাৰ কাৰণে আমি আগ্ৰহেৰে ৰৈ থকাৰ পিছত আমাক ৰাতি যেতিয়া জনালে যে উদ্ধাৰ হৈছে আৰু তেতিয়াহে আমি আটাইবিলাকে আমি আঁতৰি গৈছোঁ। যে আকৌ পিছদিনাখন মই আহি উদ্ধাৰ কাৰ্য অন্যান্য কাম কাজ মই কৰি আছোঁ। আজি এতিয়া আমি এখেতক এই যিটো কি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৎকালীনভাৱে যিসকল মানে বানপানীত বিভিন্ন প্ৰকাৰে নিহত হৈছে বা মানে নিজকে হেৰুৱাবলগীয়া হৈছে সেইসকলক যি সাহায্য প্ৰদান কৰিছে 4 লাখ টকাকৈ, সেই টকাটো আজি আমি চৰকাৰৰ ফালৰ পৰা আমাৰ বিষয়াসকলক লৈ তেখেতৰ হাতত আমি অৰ্পণ কৰিছোঁ। আৰু লগে লগে আজি এতিয়া আকৌ আমি জানো যে ইয়াৰ পৰা আমাৰ যি নেকি চকৰমুখ বা বগাচলাকে আদি কৰি কেইবাখন ঠাই পানী মানে একেবাৰে শোচনীয় অৱস্থা কৰিছে মানুহৰ। আমি তালৈ এতিয়া যাম। আমি উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ নাওখনকো লৈ আহিছোঁ, আমাৰ যিখন SDRFৰ নাওখন। আৰু সেই উদ্ধাৰ কাৰ্যৰ পিছতেই আমি ইয়াৰ পিছত যিখিনি আমাৰ বিভিন্ন মানে শিবিৰত মানুহখিনি আছে আৰু ৰাস্তা ঘাট যিবিলাক বেয়া হৈছে সেইবিলাক কামৰ কাৰণে আজি আমাৰ যিমানবোৰ আমাৰ ৰাস্তা ঘাটৰ যিবোৰ মানে আমাৰ ইঞ্জিনিয়াৰ আছে বা অন্যান্য যিসকল বিষয়া আছে সকলোকে মাতিছোঁ একেলগে বহি পেলাই যাতে আমি পানী শুকোৱাৰ লগে লগে ৰাস্তা ঘাটবিলাক যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ তাৰ কাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু বিধায়ক ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। আমাৰ দেউতাৰ মন নুখুৱালে আছিল আমাৰ দেউতা ঢুকোৱাৰ কাৰণে গোটাই হেৰিখিনিতে ৰখি গ'ল। আমাৰ ঘৰ বাৰু সেই একেবাৰে বেয়া আৰু আগন্তুক দিনতো মোক যাতে যিটো সহায় সহানুভূতি আগবঢ়ায় সেইটোৱে মই কামনা কৰোঁ। 4 লাখ টকা। চিপাঝাৰৰ পৰা ৰেজেক আহমেদৰ ৰিপৰ্ট, টাইমছ অসম 365।